Hey, what's up everyone? Welcome back to my channel. আজি ভিডিওটো স্টার্ট কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰো যে আমাৰ চেনেলটো 10k সাবস্ক্ৰাইবাৰ অতি সোনকালে কমপ্লিট হ'ব। সো যিমান পাৰে ভিডিওবিলাক শেয়াৰ কৰক, নিজৰ ফ্যামিলিৰ লগত হওক বা বন্ধু বান্ধৱীৰ লগত যিমান পাৰে আপোনালোকে শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব কওক। আৰু বহুতকে সৰি মই ৰিপ্লাই দিব পৰা নাই কমেন্টত, কাৰণ মই একেদিন অলপমান এক্সাৰসাইজে হওক বা আপোনালোকৰ কাৰণে ভিডিও বনোৱাত অলপ ব্যস্ত হৈ আছো। সো ৰিপ্লাই নিদিয়াৰ কাৰণে বেয়া নাপাব। এতিয়া আমি ভিডিওটো বনোৱাৰ মেইন টপিকলৈকে আহো। আজি আমাৰ ভিডিওটো বনোৱাৰ মেইন কাৰণ হৈছে যে বহুতে মোক কোৱেশ্চন কৰে যে লেগছ ডাঙৰ নহয় সোনকালে বা আপোনাৰ লেগছটো ডাঙৰ কৰিব লাগে কি কৰিব লাগিব, ইমান এক্সাৰসাইজ কৰিছো বাট লেগছটো সোনকালে ডাঙৰ নহয়। সো আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম, কি কৰিব লাগিব কি কৰিব নালাগে। সো ভিডিওটো চাই থাকক ইয়াকে লৈ লেটস গেট ষ্টাৰ্টেড। গাইজ আজি মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কম, কাৰণ মোৰ নিজৰ লেগছটো বহুত উইক আছিলে আৰু মোৰ লেগছতকৈও উইক হয় মোৰ কাফটো, আৰু সেইবিলাক মই কেনেকৈ গ্ৰ' কৰিছোঁ মই তাৰ বিষয়ে আপোনালোকক আজি জনাম। তো আপোনালোকে এইফালে দেখিছে এইখন ফটো মোৰ হৈছে আপোনাৰ 2014ৰ, মই যেতিয়া নেশ্যনেল কম্পিট কৰিছিলোঁ তেতিয়া হয়, আৰু এইখন হৈছে মই যেতিয়া আপোনাৰ 2018ত মই মিষ্টাৰ আছাম হৈছোঁ। চ' আপোনালোকে দেখিছে মই এইখনৰ পৰা এইখনলৈকে কিমান গ্ৰ' কৰিব পাৰিছোঁ। এতিয়া এই দুখন ফটো দেখি বহুতে কমেণ্টত আহি হয়তো ক'ব পাৰে বোলে গিয়াৰ লৈছ, ৰয়েডছ লৈছ, চাইকেল চলাইছ, কিবা কৰিছ। চ' ফাৰ্ষ্ট মই আপোনালোকক কওঁ যে এইখনৰ পৰা এইখন ফটোলৈকে 4 বছৰ লাগিছে ফাৰ্ষ্ট কথা। আৰু নেক্সট কথাটো হৈছে মই বডি বিল্ডিং প্ৰফেশ্যনেলি কৰোঁ। এট দি এজ অফ 23 আই এম দি চিনিয়ৰ মিষ্টাৰ আছাম, আৰু যিখন এছ'চিয়েশ্যনৰ পৰা হৈছোঁ সেইখনত আপোনালোকৰ যিবিলাক বহুতৰে আইডিয়েল আছে, য়তীন্দ্ৰ সিং হওক বা সুনীত যাদৱ হওক, সংগ্ৰাম চগলি হওক, সেইখন ষ্টেজৰ পৰাই তেওঁলোকে গৈছে। আৰু বহুতৰে আপোনালোকৰ আহে যে ছাপ্লিমেণ্ট খালে হৈ যাব। তো ফাৰ্ষ্ট মোৰ টপিকটো সেইখিনিতে আছে সোমাই, যে আপোনালোকে বহুতে ভাবে যে লেগছ ডাঙৰ কৰিব লাগিলে বা যিকোনো এটা মাচল ডাঙৰ কৰিব লাগিলে কিবা এটা ল'লেই হ'ল, ছাপ্লিমেণ্টেশ্যনেই হওক, গিয়াৰে হওক, চাইকেল চলালে হ'ল, হৈ যাব আপোনালোকৰ। বাট তেনেকুৱা নহয়। আপোনালোকৰ মই লেগছততো কৈছোৱে, বাট যিকোনো অভাৰঅল বডিত মই আপোনালোকক যদি কওঁ এনেকুৱা কোনো মেজিক পিলে নাই। আপোনালোক মানুহ হয়, গাহৰি নহয়তো ইনজেকশ্যন মাৰি দিব ডাঙৰ হৈ যাব। চ' বহুতৰে ভুল ধাৰণা আছে। আজিৰ দিনতো বহুতে হুৱে প্ৰটিনটোকো ষ্টেৰইডছ বুলি ভাবে, তেনেকুৱা মানুহ বহুত পাওঁ। আৰু আপোনালোকে এটা কথা মনত কৰিব যে আপোনালোকে যদি প্ৰফেশ্যনেলি কৰা নাই তেতিয়াহ'লে আপোনালোকক এইবিলাক নালাগে। টাইম দিয়ক, বডিটোক যিমান পাৰে টাইম দিয়ক, কাৰণ আপোনালোকৰতো এনেকুৱা নাই যে মোক 2 মাহতে লাগে 3 মাহতে লাগে। আপোনালোক ইমান অধৈৰ্য কিয় হয়? আৰু সেই অধৈৰ্যটোৰ ফাইদা আজিকালি বহুত চ' কল ট্ৰেইনাৰে উঠাই লয় আৰু আপোনালোকক কিবা টেবলেট দিব, এইটো খা সেইটো খা, সেই কৰি দিব। বাট তাতে ভুল দুয়োজনৰে থাকে, অনলি ট্ৰেইনাৰ নহয়, দুয়োজনৰে থাকে। কাৰণ যেনেকৈ মই ক'লোঁ, যিজন ক্লাইণ্ট আহিব তেওঁ ইমান অধৈৰ্য, সেই ট্ৰেইনাৰজনে চান্স পাই যায় যে ইয়াক মই দিব পাৰোঁ। চ' এইবিলাক মাইণ্ডত নানিব যে মই এইটো বস্তু ল'লে 2 মাহতে মই ডাঙৰ হৈ যাম, কিবা হৈ যাম। মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কৈছোঁ যে মই 4 বছৰ মই অনলি ডায়েট হওক, আপোনাৰ এক্সাৰচাইজ হওক বা আপোনাৰ ৰেষ্ট হওক, মই এটা বস্তু মিছ দিয়া নাই। সেই 3-4 বছৰ মই ফুল মোৰ ডেডিকেশ্যন মোৰ বডিটোক দিছিলোঁ, কাৰণ মোৰ এটা গ'ল আছিলে যে মোক যেনেকৈ হ'লেও মিষ্টাৰ আছাম টাইটেল লাগে। আৰু এট দি এজ অফ 23 মই জনাত কোনো আজিলৈকে চিনিয়ৰ মিষ্টাৰ আছাম হোৱা নাই। মই ভুল হ'ব পাৰোঁ, মোক যদি মই ভুল হৈছোঁ তেতিয়াহ'লে আপোনালোকে কমেণ্টত মোক জনাই দিব। বাট মই জনামতে মই এট দি এজ অফ 23 আজিলৈকে কোনো চিনিয়ৰ মিষ্টাৰ আছাম হোৱা নাই, আৰু গভৰ্ণমেণ্ট ৰেকগনাইজ ওৱান অফ দি বেষ্ট এছ'চিয়েশ্যনৰ পৰা। চ' ঘূৰাই পকাই কথাটো সেইটোতে আহে যে আপোনালোকে অধৈৰ্য নহ'ব বস্তু এটাত। আপোনালোকৰ লেগছ ডাঙৰ হোৱা নাই, চেষ্ট ডাঙৰ হোৱা নাই, আপোনালোকে চান্স নিদিব কাকো, ট্ৰেইনাৰে হওক বা কোচেই হওক। আপোনালোকৰ যদি কোচজন আপোনাৰ ভাল হয় তেতিয়াহ'লে ভাল উপদেশ দিব আপোনালোকক। আৰু মোৰ তাত মই পাওঁ তেনেকুৱা, আৰু যেতিয়া মই তেওঁলোকক ভাল উপদেশ দিওঁ তাতে আপোনালোকৰ নিজৰ ভুল আছে। ক্লাইণ্ট যিবিলাক আহে মোৰ তাত, যেতিয়া কিছুমান ক্লাইণ্ট আহে মই তেওঁলোকক সোধোঁ ফাৰ্ষ্ট যে আপোনালোকে কি প্ৰফেশ্যনেলি কৰিব বিচাৰিছে নে এনেই জেনেৰেল ফিটনেছৰ কাৰণে কৰিব বিচাৰিছে। তেতিয়া বহুতে কি কয় যে নাই দাদা মোৰ বাইচেপটো অলপমান ডাঙৰ লাগে, মই নোৱাৰা হৈছোঁ, মোক এক্সাৰচাইজৰ কাৰণে এনাৰ্জি পোৱা নাই, মোক অলপমান ডাঙৰ হ'লে এটা চাইকেল চলাব পাৰিলে মই বিৰাট ভাল হ'ব। চ' তেওঁলোকক মই ডাইৰেক্টলি কওঁ, মই এনেও মই এইবিলাকক ছাপোৰ্ট নকৰোঁ, আৰু মই ডাইৰেক্টলি কৈ দিওঁ যে মই এইবিলাক নকৰোঁ। আৰু তেতিয়া তেওঁলোকৰ নিগেটিভ আহে যে কি নিজে চাইকেল চলাইছে, গিয়াৰত আছে, আৰু আমি গ'লে আমাক নিদিয়ে। বাট ডিফাৰেঞ্চটো তাতে যে মই আপোনালোকক ভালৰ কাৰণে কৈছোঁ। আপোনালোকে যদি সেইখিনি ভালখিনি মোৰ পৰা নুশুনি মই যদি আপোনালোকক দিলে ভাল পায় তেতিয়াহ'লে সেইটো ভুল কাৰ? মোৰতো নহয়, বা যিজন ট্ৰেইনাৰে আপোনাক দিব সেইটোৰো ভুল নহয়। সেইকাৰণে নিজে যিবিলাক আপোনাৰ জেনেৰেল ফিটনেছৰ লগত জড়িত মানুহ আছে তেওঁলোকে এইটোক মাইণ্ড কৰক যে আপোনালোকে
এই বস্তুটোৰ পৰা দূৰত থাকক যিমান পাৰে আপোনালোকে যদি প্ৰফেশ্যনেল নকৰে আপোনাক কোনোবা ছোৱালী পটাবৰ কাৰণে বা আপোনাক বাইচেপ দেখাবৰ কাৰণে এইবিলাক নালাগে যিমান পাৰে হাৰ্ড ৱৰ্ক কৰক ডেডিকেশ্যন দিয়ক ডায়েট ফ'ল' কৰক এক্সাৰচাইজ কৰক যিমান পাৰে হাৰ্ড ৱৰ্ক কৰি এক্সাৰচাইজ কৰক অবভিয়াছলি ডাঙৰ হ'ব টাইম লাগিব ন' ডাউট হাতত আপোনালোকে টাইম ল'ব লাগিব সেইটোত মই আপোনালোকক সঁচা কথা কৈছোঁ টাইম লাগিবই আপোনালোকে গিয়াৰ চলাই কৰক উইদাউট গিয়াৰ কৰক আপোনালোকক টাইম লাগিবই এতিয়া মোৰ নেক্সট পইণ্টটো হৈছে কি মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই এইটো কৈছোঁ যে গো বিয়ণ্ড চাইন্স এণ্ড লিমিটছ মানে কি হৈছে আপোনাৰ যদি লেগছ মাচলটো হৈছে বহুত ডাঙৰ মাচল আপোনাৰ কোৱাডছেই হওক বা আপোনাৰ হেমছেই হওক বা আপোনাৰ বাট এৰিয়াটোৱে হওক বহুত ডাঙৰ মাচল সেইটোক যদি ডাঙৰ কৰিব লাগে ইউ হেভ টু গো বিয়ণ্ড ইয়ৰ লিমিটছ মানে লিমিটছক ক্ৰছ কৰাৰ মানে এইটো নহয় আৰু জেনেৰেল ফিটনেছৰ লগত যিবিলাক জড়িত হৈছে তেওঁলোকে এইবিলাক নকৰিব মই এইটো এডভান্সৰ কাৰণে কৈছোঁ বিয়ণ্ড লিমিটছ ইন দ্য চেন্স মই কি ক'ব বিচাৰিছোঁ যে আপুনি যদি এটা ৱেইটৰ লগত ষ্টিক হৈ আছে যে 175 মই আগৰ সপ্তাহতো কৰিছোঁ নেক্সট সপ্তাহতো মই হ'ব দে মই আজি নকৰোঁ দে 175 কিন্তু আপুনি যদি অলপমান জোৰ দিয়ে তেতিয়াহ'লে আপোনাৰ হয়তো 180 যাব কাৰণ বডি তেনেকুৱাকৈ ৰেছপণ্ড কৰে মই যেনেকৈ বহুত আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে গ্ৰেজুৱেলি ইনক্ৰিজ কৰিব ৱেইটটো বডিয়ে তেনেকৈ আপোনাৰ ৰেছপণ্ড কৰিবই চ' আপুনি এটা বস্তুৰ লগত ষ্টিক হৈ নাথাকিব যে মই 170 কৰি আছোঁ আজিও মই 170 কৰি আছোঁ নেক্সট সপ্তাহতো মই 170 কৰি আছোঁ তেতিয়াহ'লে আপোনাৰ লেগছ ডাঙৰ নহয় কাৰণ মই যেনেকৈ কৈছোঁ লেগছ এটা বহুত ডাঙৰ মাচল তাক যদি ডাঙৰ কৰিব লাগে তাৰ কাৰণে ডাঙৰকৈ এক্সাৰচাইজ কৰিব লাগিব সেইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আৰু মই আপোনালোকক যিটো কৈছোঁ যে গো বিয়ণ্ড চাইন্স ইন দি চেন্স মই আপোনালোকক কি বুজাব বিচাৰিছোঁ যে আমি যেতিয়া এক্সাৰচাইজ কৰোঁ নিজে নিজৰ বডিটো অলপ ষ্টাডি কৰিব চাব কাৰণ আপুনি যদি নিজৰ বডিটো কেনেকৈ কি হৈ আছে আপোনালোকে নিজে নাজানে তেতিয়াহ'লে আপোনালোকে ৰিজাল্ট তেনেকৈ নাপায় আৰু যিমানে নকওক আমি যেনেকৈ চাৰ্টিফিকেশ্যন কৰিছোঁ কিতাপ পঢ়িছোঁ যি নপঢ়িছোঁ সেইবিলাকত আপোনাৰ এটা লিমিটত থাকে ধৰক মই আপোনালোকক এটা উদাহৰণ দিওঁ যেনেকৈ মই আগতেও কৈছোঁ যে বহুত মানুহৰ ষ্ট্ৰাকচাৰটো কোনোবাৰ সৰু কোনোবাৰ ডাঙৰ চ' কিতাপ বা আপোনাৰ যিবিলাক চাৰ্টিফিকেশ্যন কৰে তাতে আপোনালোকৰ এনেকৈ লিখা নাথাকে যে এইজন মানুহক এনেকৈ কৰাব লাগিব কাৰণ প্ৰত্যেকজন মানুহৰ আপোনাৰ ষ্ট্ৰাকচাৰ বহুত বেলেগ তেওঁলোকৰ বডি বহুত বেলেগকৈ ৱৰ্ক কৰে চ' এইবিলাক যদি আপোনালোকে জানিব লাগে আপোনালোকক ফুল প্ৰেক্টিকেল নলেজ এণ্ড আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু সেইকাৰণে মই কওঁ যে আপোনালোকে নিজে অলপমান ষ্টাডি কৰিব আপোনাৰ বডিটোত আপোনালোকে কোনটো এক্সাৰচাইজ কৰিলে আপোনালোকে বেছিকৈ ৰিজাল্ট পাই আছে বা কোনটো এক্সাৰচাইজ আপোনালোকৰ ঠিকমতে হোৱা নাই এক্সাম্পল হিচাপত মই যদি কওঁ কিছুমান কিতাপত লিখা থাকে যে এইটো এক্সাৰচাইজ 45 ডিগ্ৰী এংগলত মাৰিব বা এইটো এক্সাৰচাইজ আপুনি 90 ডিগ্ৰী বেঞ্চখন উঠাই লৈ মাৰক বাট আপোনালোকে যেতিয়া নিজে এক্সাৰচাইজ কৰে হয়তো আপোনালোকৰ 45 ডিগ্ৰীত আপোনাৰ মাচলটোত হিট নহ'ব পাৰে আৰু সেইটো আপোনালোকে নিজে গম পাব আৰু সেইটো গম পাবৰ কাৰণে নিজে এক্সপিৰিয়েঞ্চ কৰিব লাগিব আৰু নিজে বডিটো ষ্টাডি কৰিব লাগিব কাৰণ আপোনাৰ এক্সাৰচাইজটো হৈছে প্ৰেক্টিকেল নলেজ আৰু এক্সপিৰিয়েঞ্চ তাৰে লগত আপোনালোকে চায়েন্সটো এড কৰক চ' মই সেয়ে ক'ব বিচাৰোঁ যে আপোনালোকে যিমান পাৰে নিজৰ বডিটোক ষ্টাডি কৰক যিমান পাৰে আপোনাৰ বডিক পুছ কৰক কাৰণ ডাঙৰ মাচল এটা ডাঙৰ কৰিব লাগিলে ডাঙৰকৈ এক্সাৰচাইজ কৰিব লাগিব এতিয়া লাষ্টত মই আপোনালোকক এটা পইণ্ট কওঁ এইটো অকণমান ফানি হিচাপতো মই ক'ব বিচাৰোঁ যে বহুতে কি কৰে যেতিয়া আপোনালোকে লেগ প্ৰেছ কৰে বা আপোনালোকে এক্সটেনশ্যন কৰে লেগ প্ৰেছত আপোনালোকৰ 300 কেজি 400 কেজিলৈকে ল'ব লৈ পূৰা মাৰিব অ'কে কিন্তু সেই ছেইম পাৰ্চনক যদি মই 100 কেজি স্কোৱাট কৰিব দিওঁ 8 reps মাৰিব দিওঁ তেওঁলোকে নোৱাৰে বা বহুতে আপোনাৰ 100 কেজিলৈকে এক্সটেনশ্যন কৰি দিব আৰু ছেইম মানুহজনক মই যদি ডেডলিফ্টত মই 50 কেজিও দাঙিব দিওঁ প্ৰপাৰ পোশ্চাৰত প্ৰপাৰ টেকনিকত যদি মই দাঙিব দিওঁ নোৱাৰে এতিয়া কিয় নোৱাৰে মই সেইটো আপোনালোকক এক্সপ্লেইন কৰি আছোঁ লেগ প্ৰেছেই হওক বা এক্সটেনশ্যনেই হওক সেইবিলাক আপোনাৰ মেচিনত ৱৰ্ক কৰে আৰু মেচিনত কি থাকে আপোনাৰ বল বেয়াৰিং থাকে এতিয়া মই আপোনালোকৰ আগৰ দিনৰ মই কথাবিলাক কওঁ যে যেতিয়া আপোনাৰ চকাৰ উদ্ভাৱন হোৱা নাছিল তেতিয়া মানুহে এটা বস্তু ঠেলতে বহুত কষ্ট হৈছিল আৰু তেতিয়াৰ মানুহবিলাকে ভাবিছিলে যে ইয়াক আমি কেনেকৈ পুছ কৰিব পাৰোঁ সহজতে আৰু তেতিয়া চকাৰ উদ্ভাৱন হ'ল আৰু চকাটোত আপোনালোকে বস্তুটো যদি দি দিয়ে সহজতে আপোনালোকে ঠেলিব পাৰে চ' মেচিনতো তেনেকৈ ছেইম কথা বল বেয়াৰিং থাকে আপোনাৰ পুলি থাকে সেইবিলাকে আপোনাৰ আধা ৱেইট কাট কৰি দিয়ে আপোনালোকে যদি 400 কেজি লেগ প্ৰেছ কৰি আছে তেতিয়াহ'লে যদি ভালকৈ অংক কৰি লয় হয়তো তাৰে হাফে আপোনালোকে দাঙি আছে বা হাফতকৈও কম দাঙি আছে চ' এনেকৈ নাভাবিব যে আপোনালোকে 300 কেজি লেগ প্ৰেছ কৰিছে চ' বহুত আপোনালোকৰ ষ্ট্ৰেংথ আহি গৈছে মেইন কথাটো হৈছে আপোনালোকৰ যদি বডি ডাঙৰ কৰিব মন আছে কম্পাউণ্ড মুভমেণ্ট মই সকলোবিলাক ভিডিঅ'ত কৈ আছোঁ যে কম্পাউণ্ড মুভমেণ্ট এক্সাৰচাইজবিলাক যিমান পাৰে ঠিকমতে কৰিব চেষ্টা কৰক স্কোৱাট হওক ডেডলিফ্ট হওক যদি লোৱাৰ বডি আপোনালোকৰ ষ্ট্ৰং কৰিব ইচ্ছা আছে লোৱাৰ বডি ডাঙৰ কৰিব ইচ্ছা আছে
স্কোৱাট এণ্ড ডেডলিফ্টত আপোনালোকে যিমান পাৰে ধ্যান দিয়ক আপোনালোকে যিমানেই লেগ প্ৰেছ নকৰক কিয় 300 কেজি কৰক 400 কেজি 1000 কেজি কৰক আপুনি যদি ঠিকমতে 150 কেজিও স্কোৱাট কৰে তেতিয়াহ'লে লেগ প্ৰেছটোতকৈ স্কোৱাটটোৱে বেছি কাম দিব আপোনালোকৰ যদি ষ্ট্ৰেংথ জুখিব ইচ্ছা আছে স্কোৱাট কৰক ডেডলিফ্ট কৰক সো শেষৰ পইণ্টটো মোৰ সেইখিনিয়ে যে আপোনালোকে আগতে স্কোৱাট বা ডেডলিফ্ট এইবিলাকত ধ্যান দিয়ক যদি আপোনাৰ লেগছ ডাঙৰ কৰিব মন আছে আপোনালোকৰ এক্সটেনশ্যন হওক বা আপোনালোকৰ লেগ প্ৰেছ হওক এইবিলাকত বেছি গুৰুত্ব নিদিব আগতে আপোনালোকে যিমান পাৰে যিমান আপোনাৰ ষ্ট্ৰেংথ গেইন কৰিব পাৰে স্কোৱাটত আপোনালোকে গেইন কৰক তাৰপিছত যিমান পাৰে আপোনালোকৰ মই যেনেকৈ কৈছোঁ সেকেন্ড পইণ্টত কৈছোঁ লিমিটটোক যিমান পাৰে আপোনালোকে পুশ কৰক আৰু ফাৰ্ষ্টতে যিটো কৈছোঁ ৰাছ নকৰিব যে মোক আজিয়ে লাগে দুদিনতে লাগে বডিক টাইম দিয়ক সো এই তিনিটা যদি আপোনালোকে লক কৰিব পাৰে লেগছ ডাঙৰ হ'ব আৰু লেগছটো ডাঙৰ কৰা নিশ্চিতভাৱে আপোনাৰ যদি বাইচেপ ডাঙৰ কৰোঁতে এমাহ লাগে নিশ্চিতভাৱে লেগছ ডাঙৰ কৰোঁতে আপোনালোকক তাতকৈ হয়তো 3-4 মাহ বেছি লাগিব পাৰে তাতকৈও বেছি লাগিব পাৰে আৰু যোনে ভাবে যে আপোনালোকৰ চাইকেল চলালে বা আপোনাৰ গিয়াৰ ল'লে আপোনালোকৰ সেইটো শ্বৰ্টকাট দেন অকণমান ষ্টাডি কৰক বা আপোনালোকে যদি মোৰ কথাত বিশ্বাস নকৰে যিমান ডাঙৰ বডি বিল্ডাৰ আছে তেওঁলোকক সোধক যিবিলাক প্ৰফেশ্যনেল আছে তেওঁলোকক সোধক তেওঁলোকেও সেম কথা ক'ব কোনো শ্বৰ্টকাট নাই ইয়াৰে গিয়াৰেও আপোনালোকক শ্বৰ্টকাট নিদিয়ে সো গাইজ আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে দেন লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ইয়াকলৈ বাই বাই